নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। ইয়াতে ল'লোঁ কণী দুটা আৰু পিঁয়াজ এটা, বিলাহী এটা আৰু জলকীয়া দুটা, অলপমান ধনিয়া পাত লৈছোঁ। এইখিনি ধুনীয়াকৈ ধুই মেলি লৈছোঁ আৰু আজি কণী অমলেট বনাওঁ ব্যৱহাৰ কৰিম। ইয়াতে কি দি মানে চাব আপোনালোকে। আৰু এইখিনি জলকীয়া, পিঁয়াজ, ধনিয়া, বিলাহী ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে এইদৰে পূৰা মিহি মিহিকৈ কাটি ল'ব। আৰু এয়া কণী দুটা মই ভাঙি ল'লোঁ আৰু ইয়াতে দিম এতিয়া মই নিমখ। আৰু নিমখটো আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত ল'লেই হ'ল। আৰু ইয়াতে দিলোঁ নামমাত্ৰ হালধি। ইয়াতে দিলোঁ মই কাটি থোৱা বিলাহীখিনি, জলকীয়া, পিঁয়াজ দিলোঁ আৰু ধনিয়া দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ঘুটি দিম। এতিয়া ঘুটি হৈ গ'ল। এইফালে গেছত মই টাৱাখন বহাই দিছোঁ আৰু তেল দি দিছোঁ। তেলখিনি অলপ লৰাই দিওঁ, তেতিয়া অমলেটটো দিলে মানে লাগি নাযায়। আৰু এতিয়া তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱা তেতিয়া মই দি দিছোঁ। জুইটো আপোনালোকে একদম কমত ৰাখিব। আৰু অমলেটটো এতিয়া লৰাই দিম মই। এতিয়া চাওক কি ধুনীয়া হৈ গৈছে। আৰু আপোনালোকৰ ঘৰত যদি মানুহ যদি চাৰিজন থাকে মানুহ আৰু কণী যদি দুটা থাকে কি কৰিব, তাতে এটা মিডিয়াম চাইজৰ পিঁয়াজ দিব, এটা বিলাহী দিব আৰু ধনিয়া নাথাকিলেও নাই বাৰু, কোনো কথা নাই। যদি থাকে ধনিয়াও দি দিব। ধুনীয়াকৈ খাব পাৰিব চাৰিজন মানুহে ধুনীয়াকৈ। এয়া হৈ গৈছে, নমাই দিম। এয়া হৈ গ'ল, মই নমাই দিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।